12:30 স্কুল ছুটি দি গুচি গৈছে আৰু ইয়াত প্ৰায়ে ল'ৰা ছোৱালীক ডেইলি তেওঁলোকক দালি ভাত খুৱায়। কি লেখাপড়া তো আমি জানি একেবারে বিলকুল ভালো না। 10টার সময় এসব সময় একদম খারাপ। আর খাওয়া উদানের যে খাওয়া দেখতেছি আমি একেবারে হুদা ডাইল হুদা ফাইনছি। নমস্কাৰ, অসম টুডে। মই আবুল কাছাম, আপোনালোকে চাই আছে অসম টুডে। মই আজি আহি উপস্থিত হৈছোঁ লাহৰীঘাট উন্নয়ন খণ্ডৰ বাণীবেহাৰ প্ৰাথমিক বিদ্যালয়ত। এতিয়া মাত্ৰ সময় 1টা বাজিছে। 1টা বজাতে স্কুল ছুটি দি ল'ৰা ছোৱালীক বিদায় দি মাষ্টৰ শিক্ষক ঘৰলৈ গুচি গ'ল। এতিয়া স্কুলত তলা লগোৱা আছে। আপোনালোকক এটা পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। চাওক, এতিয়া স্কুলত তলা লগোৱা আছে। মাত্ৰ এতিয়া টাইম হৈছে 1টা। 1টা বজাতে স্কুল ছুটি দি তেওঁ ঘৰলৈ গুচি গৈছে। এনেকুৱা বোলে প্ৰায় এইখন স্কুল এটা আপোনাৰ অলপ ভিতৰুৱা ঠাইত, আৰু য'ত ঘড়ীত 1টা বাজিছে। মই স্থানীয় ৰাইজৰ পৰা গম পাইছোঁ যে 12:30 স্কুল ছুটি দি গুচি গৈছে আৰু ইয়াত প্ৰায়ে ল'ৰা ছোৱালীক ডেইলি তেওঁলোকক দালি ভাত খুৱায়। তেওঁলোকক খোৱাৰ ব্যৱস্থা হ'ল অনলি দালি, ইয়াৰ বাহিৰে আৰু একো নোখোৱাই। ইয়াত স্থানীয় লোকসকলৰ পৰা আমি গম পাইছোঁ যে অনলি দালিৰ বাহিৰে বেলেগ একো নোখোৱাই আৰু ডেইলি প্ৰায়ে 12টা বজাত 12:30 বজাত স্কুল ছুটি দি শিক্ষকজন ঘৰলৈ গুচি যায়। এইখন স্কুলৰ নাম হ'ল বাণীবেহাৰ প্ৰাথমিক বিদ্যালয়। এয়া শিক্ষাখণ্ড লাহৰীঘাট জিলাৰ মৰিগাঁও, অসম। লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত বাণীবেহাৰ প্ৰাথমিক বিদ্যালয়ৰ ইয়াৰ দুৰৱস্থা। এইখন স্কুলত কি শিক্ষা হ'ব? ইয়াত ল'ৰা ছোৱালীক শিক্ষাৰ বিষয়ে একোৱেই নাজানে, কাৰণ তেওঁলোকে 12:30 ডেইলি ছুটি দি গুচি যায়। ল'ৰা ছোৱালীক খোৱাৰ ব্যৱস্থাও ভাল নহয়। আৰু ইয়াত চাওক, আমি স্থানীয় ৰাইজৰ পৰা কিছু মন্তব্য ল'ব বিচাৰিছোঁ। আপোনালোকৰ যে আপুনি মেয়া কথাই ক'ব, আপোনালোকৰ ইয়াত যে স্কুলখন চলি আছে, স্কুলটোত ডেইলি শিক্ষা গ্ৰহণ কেনেকুৱা হয়? শিক্ষা ব্যৱস্থাটোৰ বিষয়ে কি ক'ব? লেখাপড়া তো আমি জানি একেবারে বিলকুল ভালো না। কেলিকে আমি বাইরে থাকি, আমি 1 মাস হয়েছে বাড়িতে আইসি। ধরুন গে মাস্টারটা আমি দেখি যে হেডমাস্টার 10টার সময় এসব সময়। আর ভাই কথা কি মাস্টার যে লেখাপড়াটা যায় একদম বিলকুল একদম খারাপ। আর খাওয়া উদানের যে খাওয়া দেখতেছি আমি একেবারে হুদা ডাইল হুদা ফাইনছে। এই ডাইল যদি ডেইলি ইস্তেমাল করে তা আবুদান বেমার পড়ে যাইব। আর 2 নম্বর কথা, মাস্টার 12:30টার সময় স্কুল ছুটিতে জায়গা ডেইলি করে ডেইলি। ধরুন গে সপ্তাহের মধ্যে 3 দিন 4 দিন এরম হয়ে যায়। সপ্তাহের মধ্যে 4 দিনে 12:30টার সময় ছুটি হয়ে যায়। হ্যাঁ। আৰু এনে খোৱাৰ ব্যৱস্থাটো একদম সুদা দালি, পানীয়া দালি। যি দালি মানুহে খাব দূৰৰ কথা, গৰুৱেও নাখায়। সেই দালি ল'ৰা ছোৱালীক খুৱাই ল'ৰা ছোৱালীৰ যে বেমাৰ হ'ব এইটো তেওঁলোকে চিন্তিত ৰাইজ। ইয়াত ওচৰ চুবুৰীয়া ৰাইজে চিন্তা কৰি আছে যে ল'ৰা ছোৱালীক যি খোৱাৰ ব্যৱস্থা কৰিছে, এইখন স্কুলৰ অৱস্থা দেখিলে আপোনালোকৰ চকু কপালত উঠিব। কাৰণ শিক্ষকজন আহে স্থানীয় ৰাইজৰ পৰা আমি মন্তব্য পাইছোঁ যে 10টা বজাত 10:30 বজাত স্কুললৈ আহে আৰু 12টা 12:30 বজাত ডেইলি স্কুল ছুটি দি গুচি যায়। ল'ৰা ছোৱালী খোৱাৰ নামত এটা অনলি দালি